উত্তপ্ত পৰিস্থিতিত নাগালেণ্ড বিধানসভা নিৰ্বাচন ঠায়ে ঠায়ে ভোট গ্ৰহণ কেন্দ্ৰত বোমা বিস্ফোৰণ বলিউডৰ চিনেমা সদৃশ মাৰপিট উত্তেজনা ৰাজ্য চৰকাৰ তথা কাৰ্বি পৰিষদ চৰকাৰ চৰম অৱহেলাৰ পৰিণতি অসমৰ ভূমিত কৌশলেৰে আগ্ৰাসন খাচিয়াই গোপনে চামিল মেঘালয় ভোটাৰ তালিকাত মুক্ত নিৰ্বাচনী প্ৰচাৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচাৰ বিৰুদ্ধে একাংশ ৰাজ্যৰ গুৰুতৰ অভিযোগ অবৈধভাৱে সংৰক্ষিত বনাঞ্চল এলেকাত গৃহ নিৰ্মাণ বন বিষয়ত প্ৰকশ্য চৰিয়াই সংবাদ শিৰোনামাত কাৰ্যবাহী সদস্য নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ উত্তপ্ত পৰিস্থিতিত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰত বোমা বিস্ফোৰণ বলিউডৰ চিনেমাৰ কায়দাৰে ভোট গ্ৰহণ কেন্দ্ৰত একাংশ লোকৰ দ্বাৰা মাৰপিট আৰু উত্তেজনা সংঘটিত মুঠতে নাগালেণ্ডত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত হিংসাৰ পুৰা মাত্ৰাই পৰিভৰ আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড বিভিন্ন কাৰণত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও চুবুৰীয়া ৰাজ্যৰ ভিতৰত এইখন ৰাজ্যৰ সৈতে আমাৰ সংস্পৰ্শ তথা সম্পৰ্ক অধিক ৰাজ্যখনত এইবাৰ বিধানসভা নিৰ্বাচনৰ বাবে হিংসাৰ পৰিভৰ বেছি মন জিলাৰ মুকাংচাং ভোট গ্ৰহণ কেন্দ্ৰত পুৱা ভাগতে সংঘটিত হয় এক ভয়ংকৰ বোমা বিস্ফোৰণত কেইবাজন লোক গুৰুতৰভাৱে আহত হয় নিমিষতে ৰক্তাপ্লুত হয় অনেক লোক আন কিছুমান ভোট গ্ৰহণ কেন্দ্ৰত বলিউডৰ হিন্দী ছবিৰ কৈদীৰ দৰে একাংশ লোকে হাতে হাতে একোপাত দীঘল দীঘল লোহাৰ ৰড আনি সংঘটিত কৰে মাৰপিট লগতে ভোটদাতা জনতাৰ মাজত ভয়ত চিঞৰ বাখৰ হুৱাটোৱা আৰু উত্তেজনা মুঠতে নাগালেণ্ডত বোমা বিস্ফোৰণ মাৰপিট উত্তেজনা মাজেৰে বিধানসভা ভোট গ্ৰহণ অনুষ্ঠিত হয় হিংসা মাৰপিট বোমা বিস্ফোৰণৰ মাজেৰে সংঘটিত নাগালেণ্ড বিধানসভা নিৰ্বাচনত ভাৰতৰ অধিকাংশ ৰাজ্য চলাৰ দৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেজিক চলে নে নচলে সেয়া আহিবলগীয়া সময়তহে হ'ব লক্ষণীয় বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ ৰাজ্য চৰকাৰ কিংবা কাৰ্বি স্বায়ত্তশাসিত পৰিষদ চৰকাৰৰ চৰম অৱহেলাৰ পৰিণতি অসমৰ ভূমিত কৌশলেৰে আগ্ৰাসন চলালে খাচিয়াই কাৰ্বি আংলংবাসী ৰাইজৰ নাম মেঘালয়ৰ ভোটাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰি এতিয়া মুকলিভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ প্ৰতিযোগিতা মাত্ৰ আৰু কেইটামান ঘণ্টাৰ অপেক্ষা কৰাৰ পিছতে মেঘালয় বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ কৰা হ'ব এবাৰ মেঘালয় বিধানসভাৰ নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলে নিজৰ দলৰ মনোনয়ন প্ৰাৰ্থীক জয় কৰিবলৈ অসম কাৰ্বি আংলং ভূমিকো প্ৰৱেশ কৰি চলাইছে নিৰ্বাচনৰ প্ৰচাৰ মেঘালয় প্ৰশাসনে এতিয়া কৌশলেৰে ৰাজ্যখনৰ ভোটাৰ তালিকাত সীমান্তৱৰ্তী এলেকাত বসবাস কৰা ভোটাৰসকলৰ নাম অন্তৰ্ভুক্ত কৰিছে এতিয়া নিৰ্বাচনী প্ৰচাৰ বেলিকাত বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালভাৱে প্ৰশাসনীয় সীমান্তৱৰ্তীবাসী ৰাজ্যক এতিয়াৰে পৰা কাৰ্বি আংলঙৰ নহয় মেঘালয়ৰ বাসিন্দা হৈ পৰিছে আৰু সেয়েহে বিধানসভা নিৰ্বাচনত ভোট দিবলৈ যাব লাগে বুলি বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈছে আপোনালোকে যিমান যে ভোট আছে আৰু আপোনালোকে যে এপিক্স আছে সেইবিলাক আপোনালোকে যাতে নাযাওক আৰু আপোনালোকে যদি তাত ভোট দি থাকে সিহঁতে আমাক আশা কৰি দি থাকিব আৰু এইবিলাকতো পলিটিকেলি মানে সিহঁতে ভোট বেংক কাৰণে আৰু মেঘালয়ৰ পৰা যে ইয়াত কাৰ্বি আংলং আমাক যে মানে এই ভোটাৰ লিষ্টবিলাক যে লৈছে নামবিলাক যে ভোটাৰ আইডি যে বনাইছে এই বনোৱাটো হ'ল সিহঁতে এটা জুপুৰি ঘৰ তাৰমানে জুপুৰি ঘৰ যদি থাকিলে তাত ভোজ খাবলৈ পায় ভাত খাবলৈ পায় আৰু তাৰ পৰা মানে শাক চব্জি আনিব পায় সেইটো কাৰণে ইয়াত বনাইছে সেইকাৰণে এনেই মেঘালয়ৰ পৰা কয় উমবাং বুলি কয় খাচীয়াবিলাকে ইয়ালৈকে প্ৰচাৰ চলিছে মানে ইয়াৰ পৰা আৰু 5-6 কিলোমিটাৰ ভিতৰৰ উমপেলি মুছাৰাংলৈকে প্ৰচাৰ কৰি আছে সিহঁতে একদম অপেনলি এনে আমাৰ কাৰ্বি আংলং প্ৰশাসনৰ পৰাই চলি আছে জাগাটো কিন্তু অপেনলি মেঘালয়ৰ পৰা কেম্পেইন চলি আছে আচ্ছা আগৰ যিটো ইলেকশ্যন আছিলে তাত এনেকুৱা প্ৰচাৰ চলা নাছিলে কিন্তু এতিয়াৰ পৰা এইটো যিটো ইলেকশ্যন হৈ আছে এতিয়াৰ পৰা অপেনলি কেম্পেইন চলি আছে We didn't understand what is the background that the Meghalaya people are coming freely to give campaign here in Assamese. Just to say in Karbi Anglong, Assam. But I would like to question and answer it by myself. Assam Gate battalion and police is there who are holding the order just in Sabta. And plus the MDC of this Jinthong, Pradeep Rocky, he is there. His quarter is there. Why he is giving chance for
all to move freely. Meghalaya police they are coming. They are inquiring. Not there are some police are coming and inquiring. 2-3 days they are coming to inquire. Is the BJP candidate in this area? The BJP candidate and the so to say this regional party, all the parties are coming here. Not only the BJP, Congress, and what the CNA, NPP, what this party are. Can you name the BJP candidate? Candidate, I didn't know. Karbi Anglong government phanang litum kopi pia phuthak sining koi. Nilitum Karbi Anglong ahin bang ningke oitam kela hilo. Tuar nilitum hanglo em ke bang hut lapen. Isi tulang medical lapen hini labang ke nilitum kisung kelak ke fohus tame alang litum nanglang prang. Hey hello. La non nilitum arja bom ate tum cingki bom la bakso khomosti amen kupulo Karbi Anglong arlo. Water supply tawe. Ladak IM komalo IM ate MSC komalo. Ladak ke prodip rong pi hello. Prodi brong pi hello. Alang li panal litum theklong ma bang madak. Alang li gewang ke nilitum ke theklong bang ke election popo long te wang we. Lapen non asonson ke alang li phan arje theklong tungduk ahar ki theklong tungduk tame nilitum theklong le. La puson na thak elitum la so hawar long ke MLA ke Dr. Mansing long pilo. Dr. Mansing long pi phan alang li phan ke Congress ke do ta pe hailo non BJP do ta pe hailo. La bang so fit la dak rat phan pilo nang kanang. Alang li ladak nang gelang bang ke nili thekdun long le lang sima mo bela. Alang li bang ver madak. Bang verbe. Tema border long ke alang li phan ki theklong tun kong ulang. Kong ulang di. Conclusion. Karbi Anglong Arlo Autonomous Council 1951 sengdet penapit ladak ainut penut EM CM MLA nang man bomlos tamil ladak labang so ha waraphan abirta nang ene birta nang abi arje langdung tamil theklong le non MLA Dr. Mansing long pila peno CM do bom tuligram rong hang lapen labang so constituency long MSC Prodip rong pis tame alang li phan ladak langdung lang long le labang so jok rata to aning ki pung sa tame dolo lapen ke aning ko sa tame dolo alang li tumnon ke hang abang ke ladak development jong siwan re lipotang te lapuan so se latum sunglang ko se langtum niltum kachenelan athing no bang ning kiduk তাৰে মাজতে ৰাজনৈতিক দলসমূহে নিজৰ দলৰ মনোনীয় প্ৰাৰ্থী হৈ ভোট ভিক্ষা কৰিছে। এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলঙৰ ব্লক 1 অঞ্চলৰ মুলেৰ খাটচালা PCR মুএম মুক্ৰ আৰু ব্লক 2 অঞ্চলৰ উমৰ সাৰাং হাৱাং উমতেলি পামবাৰে পামব্লাং ইফালে এই সন্দৰ্ভত ৰাইজে অভিযোগ কৰে যে অসম চৰকাৰ আৰু কাৰ্বি স্বায়ত্তশাসিত পৰিষদ চৰকাৰ চৰম অৱহেলাৰ বাবে মেঘালয় চৰকাৰে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে। আনহাতে যোৱা 25 ফেব্ৰুৱাৰীত কাৰ্বি ছাত্ৰ সন্থাৰ নেতা চেমছন তেৰণে নেতৃত্বত এক সজাগতা দলে উক্ত বিতৰ্কিত অঞ্চলত পৰিভ্ৰমণ কৰি ঠায়ে ঠায়ে সজাগতা সভা অনুষ্ঠিত কৰে। ছাত্ৰ নেতাগৰাকীয়ে কোনো কাৰণতে মেঘালয় নিৰ্বাচনত আগভাগ লোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে সীমান্তৱৰ্তী ৰাজ্যক। পাব্লিক বিলাকে ফেস কৰি আছে এটা হ'ল আপোনাৰ বৰ্ডাৰ এনফৰ্চমেন্ট তাৰ পিছত দুটা হ'ল আপোনাৰ ইনফ্লাক্স এই দুটা বিষয় লৈ আমাৰ আপোনাৰ ইয়াত এই বৰ্ডাৰ এৰিয়াছ বেসিক্যালি আপোনাৰ চেৰাঙৰ পৰা ষ্টাৰ্ট কৰি লাফেট মুছালিডিয়াং উমাত এই গোটেইখিনিৰ এৰিয়া পাব্লিক বিলাকে এটা শক পাই গৈছে যে কাৰ্বি মেঘালয় গভৰ্ণমেণ্টে এইখিনি মাটিটো মেঘালয় মানে আমাৰ এৰিয়াত পৰে বুলি কোৱাৰ লগে লগে আমাৰ গোটেই পাব্লিক বা গোটেই ৰাইজে এইটো শক হৈ গৈছে। সেই গতিকে আজি আমি কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত এই গোটেই বৰ্ডাৰ এৱেৰনেছ এটা প্ৰগ্ৰাম আমি ল'লোঁ আৰু এই প্ৰগ্ৰামতে আমি গোটেই পাব্লিকক আমি জনাই দিলোঁ যে এইখিনিত মাটি আপোনাৰ 1952 যিটো হেৰিত চুক্তি হৈছিল তাত জেএম নিকলছ ৰয় আৰু আপোনাৰ হেৰি বিমলা প্ৰসাদ চলিহা এই এখেতসকলে এই দুটা মিনিষ্টাৰে হেৰি চাইন কৰাৰ পিছত চিফ মিনিষ্টাৰে চাইন কৰাৰ পিছত তথ্য মতে 430 এপ্ৰক্সিমেটলি এই গাঁৱটো কাৰ্বি আংলঙক কনফাৰ কৰা হৈছে।
এই গোটেই গম পোৱাৰ পিছত আজিলৈকে এই মেঘালয় গভৰ্ণমেণ্টে যে এই লেণ্ডটো আমাৰ আণ্ডাৰত আছে বুলি ক্লেইম কৰাটো ইট ইজ ভেৰি আনফৰ্চুনেট আৰু আমি কাৰ্বি ছাত্ৰই কেতিয়াও যে আমি মানিব নোৱাৰোঁ যে এই লেণ্ডটো যে মেঘালয়ত যাব বুলি আমি অসম সীমান্ত হাৱাঙৰ পৰা বীৰেন ইংহিৰ ৰিপৰ্ট কাট নিউজ ৰাজনৈতিক ক্ষমতাৰ বলিয়ান এগৰাকী জনপ্ৰতিনিধি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত একেলগে দুটাকৈ কাৰ্যকালত কাৰ্যবাহী পথত অধিষ্ঠিত হোৱা প্ৰদীপ ডিফুচা সম্পত্তিৰ ক্ষমতাৰ বলত বলিয়ান হৈ নিজৰ প্ৰটকলত উদ্ধত ক্ষমতা প্ৰয়োগ কৰা কাৰ্য দেখি স্বাভাৱিকতে একাংশ চিন্তাশীল আৰু সচেতন মহলৰ চকু কপালত উঠিছে নিজে অবৈধ নীতি প্ৰয়োগেৰে পৰিষদৰ অধীনৰ সংৰক্ষিত বনাঞ্চলৰ গৃহ নিৰ্মাণ কৰিছে জেচিবিৰে মাটি খান্দি ডাম্পাৰেৰে কঢ়িওৱা কাৰ্য বাধা প্ৰদানৰ বাবে এগৰাকী বন বিষয়াক চৰিয়াই সম্পত্তি সংবাদ শিৰোনামা কাৰ্যবাহী সদস্য গৰাকীৰ হয় কংগ্ৰেছ আৰু বিজেপি দুটাকৈ শাসকীয় দলৰ কাৰ্যকালত কাৰ্যবাহী সদস্য পদ লাভ কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শাসকীয় দলৰ মাজত এক প্ৰকাৰৰ ক্ষমতাশালী তালিকাৰ ভিতৰত পৰে প্ৰদীপ ডিফুচা ধনশিৰি ফৰেষ্টবিদ কাৰ্যালয় এলেকাধীন সংৰক্ষিত বনাঞ্চল এলেকা ভূমি অবৈধভাৱে জেচিবি মাটি খান্দি ডাম্পাৰেৰে মাটি কঢ়িয়াই থকা কাৰ্যক বাধা প্ৰদান কৰা বাবে ধনশিৰি ফৰেষ্ট একাউণ্টবিদ অফিচাৰ DN হৰিজনক বেয়াকৈ চৰিয়াই দিয়ে চৰিয়াই হেঁপাহ নেপলোৱা জনপ্ৰতিনিধিগৰাকীয়ে নিজৰ দেহৰক্ষীৰ পৰা আৰক্ষী লাঠি খুজি লাঠিৰে দেহৰ সৰ্বশক্তি প্ৰয়োগ কৰি বিষয়াগৰাকীক মাৰপিট কৰে সিনেমা ভিলেন সদৃশ পৰিষদীয় ধনশিৰি সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্যগৰাকীয়ে বন বিষয়াগৰাকীক বেয়াকৈ মাৰপিট কৰি সম্পত্তি বিষয়াগৰাকীক নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে এই সংক্ৰান্তত বন বিভাগৰ বাংলোৰত মুখ্য বন সংৰক্ষণ অধীক্ষক অভিজিত ৰাভাই কাট নিউজৰ সাংবাদিকৰে হোৱা কথা বতৰাত জানিবলৈ দিয়া মতে এইদৰে চৰকাৰী বিষয়াক শাৰীৰিকভাৱে বেয়াকৈ অপদস্থ কৰাৰ বাবে কাৰ্যবাহী সদস্য ডিফুচাৰ বিৰুদ্ধে 37/18 নম্বৰ এক গোচৰ পঞ্জীয়ন কৰিছে Information has reached me that during the duty period of a beat officer of Tansidi, he was physically assaulted by some important man whose name has been referred here, and a complaint filed in the Tipu police station, and maybe court will allow it takes all force that filed on. It was regarding some cutting of art material from Tansidi forest. That far I have been informed. Their name to sir? His name was Mr. S. Harijan. S. Harijan. Yes. The case to file has been exactly. Case is filed as far as I have been informed. The Tipu police station. আনহাতে এই ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত থকা বুলি জানিব দিছে ধনশিৰি আৰক্ষী বিষয়া দীপেন দাসে এই সংক্ৰান্তত ধনশিৰি একাংশ সচেতন ৰাইজৰ জানিবলৈ দিয়া মতে ডিফুচাৰ নতুনকৈ নিৰ্মিত ডিমাদি ভৱনো সংৰক্ষিত বনাঞ্চলৰ এলেকাতে পৰে এই সকলো অভিযোগ জনাৰ পিছত ৰাইজৰ ভাৱক স্বাভাৱিকতে ৰাইজৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধিগৰাকীয়ে ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে কি নকৰিব পাৰে ৰাইজে এই ধৰণৰ জনপ্ৰতিনিধিৰ পৰা অনাগত দিনবোৰত কি আশা কৰিব পাৰে মংগল ইংহিৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি সমূহ বাণিজ্যিক বিৰোধীৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাকে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়া তো বল ভয় লগা হৈছে মই তো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Kaziranga English Academy future flourishes here
an English medium, co-educational, fully residential 10+12 school affiliated to CBSE New Delhi. Admission open for classes 3 to 9 for the session 2018 and 19 for class 11 from April 2018. Opposite ISPT Garchuk, Guwahati 781035 Assam. For more details, you can log on to www.kaziranga-englishacademy.org or you can also email at the given address. Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত খৰালি বতৰ আহি ভালে হৈছে পথৰ খালডুং সৰতে মানুহৰ চকুত নপৰিছিল ফাগুনৰ ধুলিয়ে বতাহত নাকে মুখে কাপোৰ বান্ধি কিন্তু যোৱাকালি আবেলি অবতৰী বৰষুণ জাকে উদঙাই দেখুৱালে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত উন্নয়নৰ উৎকৃষ্ট নমুনা এনে ক'ত ঘটিছে চাহক এই ৰিপোৰ্ট পশ্চিম কাৰ্বি আংলঙৰ বৈঠালংচু এলেকাৰ ব্যৱসায় বাণিজ্য প্ৰাণকেন্দ্ৰ এয়া বৈঠালংচু বজাৰ এলেকা যোৱাকালি বিয়লিত হোৱা এজাক বৰষুণতে বজাৰৰ মাছমজিয়াত এইদৰে সৃষ্টি হৈছে একোটাকৈ বোকাপানীৰ পুখুৰী ফাগুনৰ পছুৱাই খৰাং কৰা বতৰটো কেৱল মাত্ৰ এজাক বৰষুণতে পুখুৰী সৃষ্টি হৈ যোৱাৰ পথৰ এই অৱস্থা বৈঠালংচু বিধানসভাৰ সমষ্টিৰ বিধায়ক ডাক্তৰ মানসিং ৰংপিৰ গৃহ চহৰৰ বজাৰ এলেকা এয়া স্বয়ং নিজৰ পকা ঘৰৰ লগতে লগা বজাৰ এলেকাৰ অৱস্থা যদি এয়াই হৈছে আন ঠাইত কি হ'ব পাৰে সেয়া হয়তো নকলেও হ'ব তথাপি বৈঠালংচুবাসী ৰাইজ এতিয়াও আশাবাদী যে ৰাজ্য তথা জিলাখনৰ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাড়ী দখল কৰা শাসকীয় বিজেপি দলে কিছু পলমকৈ হ'লেও নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব বৈঠালংচুৰ পৰা জাসন ইংহিৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং প্ৰেছ ক্লাবৰ সদস্য তথা বিষয়ববীয়া আজি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ বিদায় উপায়ুক্ত আদিল খানক সাক্ষাৎ কৰি জনালে বিদায় সম্ভাষণ কাৰ্বি আংলং জিলা উপায়ুক্তক ইতিমধ্যে হাইলাকান্দি উপায়ুক্ত হিচাপে ইতিমধ্যে বদলি নিৰ্দেশ দিয়া হৈছে অসম চৰকাৰৰ গৃহ বিভাগে কাৰ্বি আংলং জিলা উপায়ুক্তক ইতিমধ্যে হাইলাকান্দি উপায়ুক্ত হিচাপে ইতিমধ্যে বদলি নিৰ্দেশ দিয়া হৈছে অসম চৰকাৰৰ গৃহ বিভাগে কাৰ্বি আংলং প্ৰেছ ক্লাবৰ সভাপতি কিৰি ৰংহাং সম্পাদক ডানিয়েল চন বে উপদেষ্টা সঞ্জু বৰা চলাংদ কাকতৰ কাৰ্যকৰী সম্পাদক দেৱজিৎ বৰা সাংবাদিক ৰাজীৱ মেছ প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে সাক্ষাৎ কৰি জনাই বিদায় সম্বৰ্ধনা উল্লেখ্য উপায়ুক্ত আদিল খানৰ ঠাইত মৃদুল কুমাৰ মহন্তক কাৰ্বি আংলং জিলা উপায়ুক্ত হিচাপে গৃহ বিভাগে বদলি দিছে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ ঘৰে ঘৰে গ্ৰাম্য বিদ্যুৎকৰণ কৰাৰ নামত ASEBয়ে অতিৰিক্ত বিল প্ৰদান কৰি জলাকলা কৰিছে দুখীয়া গ্ৰাহকক বিভাগে মাহেকত পৰিশোধ কৰিবলগীয়া বিদ্যুৎৰ বিলৰ নামত ঘৰে প্ৰতি 10,000ৰ পৰা 15,000 টকা দেখুৱাইছে ঊৰ্ধ্ব হাৰৰ এই বিল ধন পৰিশোধ কৰিবলৈ অসক্ষম দুখীয়া গ্ৰাহক ৰাইজে হাহাকাৰ হোৱাৰ লগতে যিকোনো সময়ে বিভাগে বিদ্যুৎ কৰ্তন কৰাৰ আশংকা দিন অতিবাহিত কৰিছে Assamese Electricity Board চমুকৈ ASEBয়ে গ্ৰাহকৰ ৰাইজক মাহেকত পৰিশোধ কৰিবলগীয়া বিলৰ নামত বৃহৎ অংকৰ বিল প্ৰদান কৰি সততে সংবাদ শিৰোনামা দখল কৰাৰ বিষয়টো নতুন কথা নহয় এনে প্ৰায় ঘটি থাকে শেহতীয়াকৈ পৰিষদ দুৱাৰ বাগৰি সমষ্টি অন্তৰ্গত একাংশ BPL গ্ৰাহকসকলক মাহেকীয়া বিদ্যুৎ বিলৰ নামত বুকাজান ASEBয়ে এনে মোটা অংকৰ বিল হিচাপ দেখুৱাই প্ৰদান কৰা কথাই একাংশ সচেতন ৰাইজক ভবাই তুলিছে
সচেতন ৰাইজৰ অভিমত যিহেতু চহৰ এলেকা বসবাস কৰা চহৰীয়াসকলৰ ঘৰতে মাহেকীয়া পৰিশোধ কৰা বিল ধন 300 পৰা 400 হ'ব পাৰে দুখীয়া গ্ৰাহকক ইমান মোটা অংকৰ বিলৰ হিচাপ কেনেকৈ দেখুৱাব পাৰিলে বোকাজান ASEBয়ে বিভাগীয় অদ্ভুত কাণ্ড ইমানতে শেষ হোৱা নাই কিয়নো বিদ্যুৎ ব্যৱহাৰ নকৰা ঘৰলৈকো আহিছে এনে মোটা মোটা অংকৰ বিল পূৰ্ব ইতিমধ্যে বিল পৰিশোধ কৰা গ্ৰাহকসকললৈ খুটে মূলে দেখুৱাই বিল এনেদৰে মোটা অংকৰ বিল দিছে দুখীয়া হিতাধিকাৰীৰ নামত ৰূপায়ণ কৰা আঁচনিৰ আওতি পৰিও দুখীয়া গ্ৰাহকসকলক এইদৰে বৃহৎ পৰিমাণৰ বিল দিয়াৰ বিষয়টোৱে স্বাভাৱিকতে ৰূপায়ণ পৰিছে দুখীয়া গঞাৰ এই ক্ষেত্ৰত বিভাগৰ তৰফৰ পৰা সঠিক হিচাপত দুখীয়াৰ সামৰ্থ্যৰ ন্যায় বিল প্ৰদান নকৰিলে আহিবলগীয়া দিনবোৰত ইয়াৰ বিকল্প পথ অৱলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্থানীয় গ্ৰাহকসকলে বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাপ নিউজ ডিফু প্ৰাণকেন্দ্ৰ নিমৈমান মেম্বাৰ হোষ্টেল ভ্ৰমণ আজি পৰিদৰ্শন কৰিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদৰ সদস্য তুলিৰাম ৰংহাঙে ডিফু পুৰণি মেম্বাৰ হোষ্টেলৰ কাষত নিৰ্মাণ চলি থকা বহুমুখী উদ্দেশ্যৰ এই ভ্ৰমণ পৰিদৰ্শনৰ সময়ত লগ দিলে গড়কাপ্তানি বিভাগৰ বিভাগীয় অভিযন্তা অজিত সিংনাৰ মিজিক্ৰো তথা কেইবাগৰাকী কৰ্মীয়ে ডিফু পুৰণি মেম্বাৰ হোষ্টেলৰ কাষত নিৰ্মাণ চলি থকা বহুমুখী উদ্দেশ্যে এই ভ্ৰমণ পৰিদৰ্শন সময়ত লগ দিলে গড়কাপ্তানি বিভাগৰ বিভাগীয় অভিযন্তা অজিত সিংনাৰ মিজিক্ৰো তথা কেইবাগৰাকী কৰ্মীয়ে ভৱনটোৰ আগন্তুক মাৰ্চ মাহৰ শেষ সপ্তাহৰ পিনে উন্মোচন কৰা আশা ব্যক্ত কৰে বিভাগীয় বিষয়া কৰ্মীসকলে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ